বজালিৰ পাঠশালাৰ ভোগপুৰৰ পৰা নিৰুদ্দেশ 17 বছৰীয়া ছাত্ৰ 24 মে'ৰ পৰা নিৰুদ্দেশ হৈ আছে ছাত্ৰজন। জানিব পৰা মতে ছাত্ৰজনৰ নাম চিন্ময় শৰ্মা আৰু চিন্ময় শৰ্মা এইবাৰ কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজৰ পৰা কলা শাখাত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল। পৰীক্ষা সমাপ্ত হোৱাৰ পিছৰে পৰা পাঠশালাৰ এটি কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰত কম্পিউটাৰ শিক্ষা গ্ৰহণ কৰিছিল চিন্ময়ে আৰু কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰলৈ আহি থাকোঁতে নিৰুদ্দেশ হয় ছাত্ৰজন। মোৰ চিন্ময় শৰ্মা মোৰ পুত্ৰ হয়। 24 তাৰিখে তেওঁ ৰাতিপুৱা 7:30 মান বজাত কম্পিউটাৰ পাঠশালা কেন্দ্ৰ ICC কম্পিউটাৰ ক্লাছ কৰিম বুলি আমাৰ ঘৰৰ পৰা ওলাই যায় আৰু সিদিনাৰ পৰাই সেই সময়ৰ পৰাই আমি আজিলৈকে কোনো ধৰণৰ সন্ধান পোৱা নাই। এই ক্ষেত্ৰত আমি সন্দেহ কৰিবলগা কোনো ব্যক্তি আমাৰ দৃষ্টিগোচৰ হোৱা নাই, সেইটো উপলব্ধি হোৱা নাই। আৰক্ষীক এই বিষয়ে অৱগত কৰিছেনে? আৰক্ষী এই বিষয়ে অৱগত আমি 24 তাৰিখে সন্ধিয়া কৰা হৈছে। তেখেতসকলক এখন এজাহাৰ দিয়া হৈছে আৰু তেখেতসকলক বিহিত ব্যৱস্থা ল'বলৈ কোৱা হৈছে। অসমৰ ৰাইজক আপুনি কি আহ্বান জনাব এই ক্ষেত্ৰত? অসমৰ ৰাইজক মই এই বুলিয়ে আহ্বান জনাম যে এনেকুৱা কাণ্ডত যিকোনো ল'ৰাই যাতে সহজে নিজৰ ল'ৰাটো ঘূৰাই পায় আৰু সেই মৰ্মে মই চিন্ময় শৰ্মাক ঘূৰাই পাবলৈ মই আগ্ৰহেৰে বাট চাই আছোঁ। যাবলৈ ওলাই গৈছিলে 7:30 মানত, এনে সিটো 10:30 মানত ঘৰ পায়হি, বাট সিদিনাখনৰ পৰা তাৰ একো সম্ভেদ পোৱা নাই আমি আৰু তাৰ মোবাইল চুইচ অফ পাইছোঁ। এই ক্ষেত্ৰত আপোনালোকে কাৰোবাক সন্দেহ কৰে নেকি? আমাৰতো তেনেকুৱা সন্দেহ কাৰো ওপৰত নহয়, কাৰণ আমাৰ ঘৰৰ ঘৰুৱা শত্ৰুতা কোনো কাৰো লগত নাই আৰু তাৰো আমি জনাত কোনো তেনেকুৱা ডাঙৰ কাজিয়া হোৱা নাই কোনো ফ্ৰেণ্ডৰ লগত। তেওঁ কি পঢ়ি আছিল? HS ফাইনেল দিছিলে এইবাৰ। ৰিজাল্টৰ কাৰণে তেওঁ নোহোৱা হৈছে তেনেকুৱা আপোনালোকে ভাবে নেকি? ৰিজাল্টৰ মানে সি বেছি চোকা ল'ৰা নাছিলে আগৰ পৰা, তো আমি তাৰ পৰা কেতিয়াও বেছি একো এক্সপেক্টো কৰা নাই বা তাক কেতিয়াও প্ৰেছাৰাইজো কৰা নাই। আৰু যদি সি মনতে নিজেই কিবা ভাবিছে তেতিয়াহ'লে সেইবোৰতো নাজানো, কিন্তু তাৰ আমি একো আচৰণত পৰিৱৰ্তন দেখা নাই যে সি বেয়াকৈ বা কিবা এনেকুৱা কৰিছে। আগৰ দৰেই আমাৰ লগত ভালকৈ আছিলে। অসমৰ ৰাইজক আপুনি কি আহ্বান জনাব এই ক্ষেত্ৰত? মই অসমৰ ৰাইজক এইটো আহ্বান জনাম যে যদি কোনোবাই তাক দেখা পায়, যিহেতু ফটোটো দিয়া হৈছে, কোনোবাই যদি তাক দেখি পায় তেতিয়াহ'লে নিশ্চয় আমাক জনাব। আৰু মই তালৈ এটা আহ্বান ৰাখিছোঁ, যদি সি কেনেবাকৈ এইটো ভিডিঅ' চাই আছে তেতিয়াহ'লে মই বাবুটোক কৈছোঁ, তই য'তে আছ তাৰ পৰা ঘূৰি আহ, একো ভয় নকৰিবি, আমি আছোঁ তোৰ কাৰণে ৰৈ আছোঁ, আমি বহুত চিন্তাত আছোঁ, য'তে আছ তই ঘূৰি আহ আৰু আমাৰ ওচৰলৈ। এতিয়া পৰিয়ালৰ লোকে কাষ চাপিছে পাঠশালা আৰক্ষী চকীৰ আৰু দাখিল কৰে এখন এজাহাৰ। পাঠশালাৰ পৰা চিন্ময় শৰ্মাৰ ৰিপৰ্ট, দ্য ফুল নিউজ।